কবিতাৰ শিৰোনাম বহাগী তই নাহিবি। বহাগী তই নাহিবি, তই অহাৰ বাতৰি পাই বিহু বলীয়া অসমীয়াই মতলীয়া হোৱা নাই, আয়োজনো কৰা নাই বহাগীৰ আগমনৰ উৎসৱ। অসমীয়া আজি নিশহায়, বিহু বলীয়া অসমীয়া আজি ঘোৰ নিদ্ৰাত। শুবলৈ দে সিহঁতক, সিহঁতে সহ্য কৰিব নোৱাৰিব তোৰ নীৰৱ আগমনক। চীনে পঠিয়াইছে কৰোণাৰ দৰে মহামাৰী, চাৰিওফালে মৃত্যুৰ কিৰিলি। কৰোণাৰ সৈতে যুঁজিবলৈ নাই আমাৰ শক্তি, লকডাউনৰ বাহিৰে নাই কোনো বিকল্প। প্ৰাণ ৰক্ষাৰ যুদ্ধত আমি অস্ত্ৰহীন যুঁজাৰু। নাহিবি মিছাতে তই বহাগী, আগৰ দৰে এইবাৰ শুনা নাপাবি কুলি চৰাইৰ মিঠা মাত, ঢোলৰ মাতো শুনা নাপাবি আৰু পেপা গগনাৰ মাত। পাবি কেৱল নিসহায় অসমীয়াৰ কান্দোনৰ মাত। নাহিবি মিছাতে তই নাহিবি, হেঁপাহৰ বিহুটিত আয়ে মৰমৰ বিহুৱানখন পিতাইৰ কান্ধত তুলি দিব কেনেকৈ, লগত দিবলৈ নাই এটি জলপান। বহাগী হ'ল আজি কঙালী, বিহু বুলি নাই কোনো আয়োজন। খুন্দা নাই চিৰা পিঠা, বোৱা নাই চেনাইৰ বিহু। বিহু আহিলেই উৰি ফুৰা ডেকা গাভৰুৰ মনটো আজি গোট মাৰিলে বৰফৰ স্তূপত। কান্ধত লম্ভবা ঢোলটি থাকক দিয়া আই, আজি আৰু চাপৰ নিদিওঁ। বাকচে ৰিহা বাকচতে থাকক দে, এইবাৰ আৰু পিন্ধা নহ'ব। ঐ বহাগী তই নাহিবি, নোৱাৰো আজি তোক আপ্যায়ন কৰিব। কৰোণাৰ আশংকাত ক'তো নিৰাপদ নহয় আজি জনতা। ঘৰত সোমাই নাথাকিলেও কৰোণাই ল'ব প্ৰাণ। বহাগী এইবাৰ আৰু নাহিবি, নালাগে আমাক তোৰ বাতৰি। লাগে এখন কৰোণাৰ মুক্ত দেশ, য'ত প্ৰতি বছৰে তই আহিব পাৰিবি। এইবাৰ আৰু নাহিবি, মিছাতে কষ্ট পাব আই অসমী।